চৈত্ৰ নৱৰাত্ৰিৰ 8 নম্বৰ দিনত মা মহাগৌৰীৰ পূজা কৰা হয়। কোৱা হয় যে মা পাৰ্বতীয়ে মহাদেৱক স্বামী ৰূপে পাবৰ কাৰণে বহুত বছৰলৈকে কঠোৰ তপ কৰিছিলে। বহু সময় ধৰি কঠোৰ তপ কৰাৰ বাবে মাৰ পাৰ্বতীৰ ৰং কলা পৰি গৈছিলে। অৱশেষত মহাদেৱে দেৱী পাৰ্বতীৰ তপস্যাত সন্তুষ্ট হৈ গংগা জলেৰে স্নান কৰালে আৰু তেতিয়া মাৰ শৰীৰৰ ৰং সম্পূৰ্ণৰূপে উজ্জ্বল আৰু বগা হৈ গৈছিলে। মাক পূজা কৰাজনৰ জীৱনত নকাৰাত্মকতা দূৰ হয় আৰু জীৱনত সকাৰাত্মক ঊৰ্জা প্ৰাপ্তি কৰে। মাৰ শৰীৰৰ ৰং বগা আৰু মাৰ 4খন হাত আছে। মাৰ বাহন হৈছে বৃষভ মানে বলৎগুৰু। মাক নাৰিকল বা নাৰিকলেৰে বনোৱা মিঠাইৰ ভোগ লগোৱা হয়। মাৰ মন্ত্ৰটো হৈছে ওম মা মহাগৌৰী নমঃ। মাৰ 9 নম্বৰ স্বৰূপটোৰ নাম হৈছে মা সিদ্ধিদাত্ৰী। দেৱী মাই চব প্ৰকাৰৰ সিদ্ধি প্ৰদান কৰে। সেই 8টা সিদ্ধিৰ ভিতৰত প্ৰথমটো হৈছে অনিমা মানে নিজৰ শৰীৰটো পৰমাণুতকৈ সৰু কৰি তোলা। দ্বিতীয়টো হৈছে মহিমা মানে নিজৰ শৰীৰটো অসীম পৰিমাণলৈকে ডাঙৰ কৰি তোলা। তৃতীয়টো হৈছে গৰিমা মানে নিজৰ শৰীৰটো বহুত ভাৰী কৰি বা গধুৰ কৰি তোলা। তাৰ পিছত হৈছে লঘিমা মানে নিজৰ শৰীৰটো অত্যন্ত পাতল কৰি তোলাৰ ক্ষমতা। তাৰ পিছত হৈছে প্ৰাপ্তি মানে যিকোনো বস্তু ইচ্ছা কৰাৰ মাত্ৰাই প্ৰাপ্ত কৰাৰ ক্ষমতা। তাৰ পিছৰটো হৈছে প্ৰাকাম্য মানে ইচ্ছা কৰা মতে কাম কৰা। তাৰ পিছৰটো হৈছে ঈশিত্ব মানে প্ৰকৃতিৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰাৰ ক্ষমতা। আৰু শেষৰটো হৈছে বশিত্ব মানে যিকোনো বস্তু বা আনক নিজৰ বশ কৰাৰ ক্ষমতা। এই 8টা সিদ্ধিৰ দ্বাৰাই ভগৱান শিৱৰ আধা শৰীৰ দেৱী মাৰ হৈ গৈছিলে আৰু যিটো ৰূপক আমি অৰ্ধনাৰীশ্বৰ বুলি জানো। সৃষ্টিৰ বিস্তাৰৰ কাৰণে দেৱী মাই সিদ্ধিদাত্ৰীৰ ৰূপটো ধাৰণ কৰিছিলে আৰু মহাদেৱক অৰ্ধনাৰীশ্বৰ ৰূপটো প্ৰদান কৰিছিলে। দেৱী মাই মহাদেৱক এই 8টা সিদ্ধি প্ৰদান কৰিছিলে আৰু পিছত শিৱ আৰু শক্তিয়ে মিলি এই সিদ্ধিকেইটাৰে সৃষ্টিৰ বিস্তাৰ কৰিছিলে। মা সিদ্ধিদাত্ৰীৰ 4খন হাত আছে আৰু তেওঁৰ বাহন হৈছে সিংহ। মাক ভোগত তিল, হালৱা, পুৰি আৰু বুটৰ ভাজি আৰু তাৰ লগতে ক্ষীৰৰ প্ৰসাদ ভোগ লগোৱা হয়। মাক পূজা কৰা গৰাকীয়ে সিদ্ধি প্ৰাপ্তি কৰে, সকাৰাত্মক ঊৰ্জা প্ৰাপ্তি কৰে, মোক্ষ প্ৰাপ্তি কৰে। এইকেইটাই হৈছে দেৱী মাৰ 9টা ৰূপৰ বৰ্ণনা। মাৰ মন্ত্ৰটো হৈছে ওম দেৱী সিদ্ধিদাত্ৰী নমঃ। তেতিয়াহ'লে আজিৰ কাৰণে সামৰিছো। ধন্যবাদ।